খেতি পথাৰত পানী দিয়াৰ কাৰণে অলপ পিছল পৰি গৈছিলোঁ মই। 2 3 4 5 6 7 মাক বাপেক পুতেক সকলোখিনি একেলগত আছে। কেইটা ফুলকবি দেখাইছিলোঁ আমি, এটা তাকো কোনোমতে বাছি বাছি ওলাই বোৰ এনেকৈ খায়। ধানৰ প্ৰধান খাদ্য বন্ধুসকল এয়া হৈছে বন্ধুসকল। চাওক এইটো কিমান ডাঙৰ এটা মূলা বন্ধু। গোটেইখিনি ইয়াতে পাতকবিৰ খেতি। আৰু বন্ধুসকল ৱেলকাম বেক টু ডিজিটেল আজ ব্লগ। যিহেতু আপোনালোকক আমি কথা দিছিলোঁ যে এয়া নেক্সটত যেতিয়া আমি আহিম তেতিয়া পাচলি যিটো খেতি সেই খেতিৰ সকলোখিনি বস্তু আপোনালোকক একদম ডাঙৰ ডাঙৰ বস্তুবিলাক দেখুৱাই দিম। চ' আপোনালোকক আগতে আমি দেখুৱাইছিলোঁ যিবিলাক দীঘল লাও সেইবিলাক দেখুৱাম না ৰাকেশ, কি কোৱা? একদম একদম ভাই, দীঘল লাওবিলাক দেখুৱাম দেখাব পাৰি। আৰু লগতে কি কি দেখুৱাম? আৰু বন্ধাকবি দেখাম, ফুলকবি দেখাম, ব্ৰকলি দেখাম, আৰু ইয়াতে দেখি আছোঁ যে চিমলা মৰিচো দেখুৱাম। আৰু লগতে আপোনালোকক বেঙেনা গছবিলাক হৈছে সেইবিলাকো দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ হ'ল। এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ লাওখিনি, আৰু ৰাকেশে হিচাপ কৰি দেখুৱাব একেলগত কেইটা লাও আছে। ৰাকেশ দেখুৱাচোন হিচাপ কৰি কেইটা লাও আছে। ডাঙৰবিলাক দেখাই আছোঁ। ডাঙৰবিলাক দেখুওৱা। 1 2 3 4 5 6 7 আৰু সৰু সৰু লাও আছে, বহুত আছে না, বহুত আছে। এইটো মুঠতে মানে একেলগত একদম মাক বাপেক পুতেক সকলোখিনি একেলগত আছে। আগতে যেতিয়া আহিছিলোঁ বন্ধুসকল এই গাঁৱলীয়া এটা পৰিৱেশত, গাঁৱলীয়া পৰিৱেশটো মোৰ খুবেই ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে মই নাজানো, কিন্তু মই জনামতে সকলোৰে গাঁৱলীয়া পৰিৱেশটো বহুত ভাল লাগে। এতিয়া ইয়াৰ আগৰবাৰ আমি এটাহে মাত্ৰ ফুলকবি আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছিলোঁ, কিন্তু এইবাৰ আপোনালোকক ফুলকবিৰ লগতে ব্ৰকলিও দেখুৱাম। যেন একে ছেম দেখাত, কিন্তু গোটেই এৰিয়াতে ব্ৰকলিৰ খেতি। ব্ৰকলি ইমান ডাঙৰ ডাঙৰ হৈছে নহয় ৰাকেশ? ইয়াৰ আগতে যেনেকুৱা সকলোখিনি মানে মোটামুটি ডাঙৰ হৈছে, এতিয়া বিক্ৰী কৰি আছে। চাওক এতিয়া চিমলা মৰিচৰ গছ, এইটো চাইছে আপোনালোকে কিমান ডাঙৰ ডাঙৰ হৈছে। আগতে ৰাকেশ কেইটা ফুলকবি দেখাইছিলোঁ আমি, এটা তাকো কোনোমতে বাছি বাছি ওলাইছে। বহুত কষ্ট কৰি এটা ফুলকবি দেখাইছিলোঁ, কিন্তু এইবাৰ গোটেই এৰিয়াতে ফুলকবি আছে। আমি সকলোখিনি আপোনালোকক ফুলকবিৰ খেতি। ফুলকবি আগতে বহুত কষ্ট কৰি এটা দেখুৱাইছিলোঁ, কিন্তু এইবাৰ আপোনালোকক কিমান ফুলকবি লাগে, আৰু যদি কোনোবাক আপোনালোকৰ ফুলকবি খোৱাৰ ইচ্ছা আছে তেনেহ'লে কমেণ্ট বক্সত লিখিব, মই নিজে গৈ আপোনালোকক ফুলকবি দি আহিম। এয়া বন্ধুসকল, এয়া বেঙেনা বহুত পৰিমাণে লাগিছিল, কিন্তু খেতিয়কবিলাকে আচলতে বিক্ৰী কৰি আছে লাহে লাহে। এয়া চাওক প্ৰতিটা গছতে বেঙেনা এটা দুটাকৈ লাগিছে, তাৰমানে সদায় তেওঁলোকে বেঙেনাবিলাক বিক্ৰী কৰি আছে। বন্ধুসকল তিয়ঁহটো লাগি আছে, আৰু এনেকুৱা ধৰণৰ যথেষ্ট পৰিমাণে তিয়ঁহ থাকে, কিন্তু আজি হয়তো বজাৰত লৈ গৈছে তিয়ঁহখিনি। এই ফুল যথেষ্ট পৰিমাণে ইয়ালৈ আহিছে। তে বন্ধুসকল এয়া মানে পাতকবিবিলাক ডাঙৰ হৈছে, মোটামুটি ডাঙৰ হৈছে। আপোনালোকক এই দেখুৱাই আছোঁ পাতকবিবিলাক। এইখিনি ইয়াতে পাতকবিৰ খেতি, আৰু সকলোখিনি খেতি আমি আপোনালোকক দেখুৱাই আছোঁ, কিন্তু আপোনালোকৰ কেনে লাগে আমাক কমেণ্ট কৰি জনাব। মানুহৰ প্ৰধান খাদ্য বন্ধুসকল এয়া হৈছে ধান, আৰু ধানৰ পৰা আপোনালোকে সকলোৱে জানে এইবিলাক চাউলৰ উৎপত্তি হয়। চ' আমাৰ ভাৰতবৰ্ষৰ যিখিনি মানুহ প্ৰায়ভাগ মানুহে চাউল মানে ভাতটো খায়, আৰু ভাতৰ কাৰণে সাধাৰণতে ধানটো প্ৰয়োজন হয়। অকল ওলকবিৰ খেতি, আৰু ওলকবি এতিয়া বৰ্তমান হৈয়ে আছে, কিন্তু ইয়াৰ আগৰ বন্ধুসকল টমেটোৰ খেতিত আহিলোঁ। এয়া মোৰ চাৰিওফালে টমেটোৰ খেতি। এই চাওক বন্ধুসকল, এই কিমান টমেটো লাগিছে ইয়াতে গছত, আৰু এইবিলাক টমেটো সাধাৰণতে পকিলে বহুত ভাল লাগে। আৰু টমেটো গছৰ মাজে মাজে ইয়াত চাইছে ওলকবি। ৰাকেশ, এইবাৰ টমেটো কেনেকুৱা ধৰণৰ দাম বঢ়াইছিল? 200 নহয়, মোটামুটি 300 টকামান কেজিয়ে বিক্ৰী হৈছে টমেটো। কিন্তু এইবাৰ টমেটোৱে ভালকৈ মানুহক জ্বলা কলা খুৱাইছে। কিন্তু এইবাৰ যিহেতু আহি আছে, আপোনালোকে ইমান চিন্তা কৰিব নালাগে, গোটেই বস্তুখিনি দাম কম পাব এতিয়া সময়ত। বন্ধুসকল চাওক, এয়া হৈছে জলকীয়াৰ খেতি, আৰু জলকীয়াৰ খেতিত এইটো জলকীয়াৰ খেতিত যথেষ্ট পৰিমাণে জলকীয়া লাগিছে। ইয়াত চাওক জলকীয়া লাগিছে, কিমান লাগিছে। হৈছে বন্ধুসকল মাটিমাহৰ গছ, যিবিলাক ডালি আমি মাটিমাহ হিচাপে জানো, এইবিলাক হৈছে মাটিমাহৰ। চাওক অলপ কণমানি লাগি আছে, কিমান কিউট লাগিছে। গটোৰ মানে গাটোত গোটেই কিবা নোমৰ নিচিনা হৈ আছে।
এই চাওক এইটো প্ৰায় ডাঙৰ হৈছে। বন্ধুসকল এয়া হৈছে মূলা খেতি। এই চাওক গছৰ পৰা মই আপোনালোকক দেখুৱাই আছোঁ ৰঙা মূলাৰ খেতি। যেতিয়া আমি মূলাবিলাক উঠাইছিলোঁ আৰু খাইছিলোঁ চকুত মানে এটা পানী ওলাই গৈছিল, কাৰণ সেই সময়ত মূলাবিলাকো মানে অৰিজিনেল আছিল, পিয়'ৰ আছিল। বন্ধুসকল চাওক এইটো কিমান ডাঙৰ এটা মূলা বন্ধুসকল। এয়া হৈছে লেডি ফিংগাৰ, এনেকৈ ভেন্দিৰ গছ। এতিয়া ভেন্দিৰ গছবিলাক সাধাৰণতে এনেকুৱা ধৰণৰ হয়, বোৰ এনেকৈ খায়, বহুত ভাল লাগে। আৰু এটা গছত কিমান অমিতা লাগিছে বন্ধুসকল, চাই লওক আপোনালোকে। ঠিক বন্ধুসকল এনেকুৱা ধৰণৰ আৰু এটা ফুলৰ গছ থাকে, ঠিক ইমান হালধীয়া নহয়, সেইটো মানে অলপ ডিপ হালধীয়া, কিন্তু সেই গছবিলাক আচলতে সৰিয়হৰ গছ হয়, যিটো দি মাষ্টাৰ্ড অইল বনোৱা হয়। বন্ধুসকল এতিয়া আমি খেতি পথাৰৰ পৰা ওলাই গৈ আছোঁ, আৰু আপোনালোকৰ ভিডিঅ'টো কেনে লাগিল আপোনালোকে কমেণ্ট কৰি জনাব, আৰু লগতে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকে যদি নিজৰ ফালৰ পৰা চেনেলটো ছাবস্ক্ৰাইব কৰে তেনেহ'লে আমাৰ বহুত ভাল লাগে।